ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, কিন্তু আজি অকণমান গা ভাল পাইছোঁ আৰু বিশেষ কাৰণত মই মোৰ মাৰ ঘৰলৈ যাব লগা হ'ল। ইয়াত ট্ৰেইনত আহি আছোঁ এতিয়া, সেয়েহে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। তবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আকৌ মোৰ ল'ৰা আৰু মই আহিছোঁ। হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া। আমি দুটাই বিশেষকৈ আহিব লগা হ'ল, তেখেত আহিব নোৱাৰিলে বিশেষ কামত, সেয়েহে আহিলোঁ। আৰু মই ডিমাপুৰ ষ্টেচনটো ভালকৈ দেখাবলৈ নোৱাৰিলোঁ, কাৰণ মই বহুত সোনকালে উঠিব লগা হ'ল, মানে ট্ৰেইনখন আহিয়ে পালেহি, সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া জাষ্ট আহি আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব, কিন্তু মোৰ ভইচটো যদি অহা নাই তেতিয়াহ'লে তাৰ বাবে ক্ষমা মাগিছোঁ, কাৰণ ইমানেই বেছি বাহিৰৰ পৰা চাউণ্ড আহি আছে। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই থাকিব। ধনচিৰি জংচন পাই গ'লোঁ। ইয়াতে অকণমান টাইম ৰখিব এতিয়া, আৰু ইমান ধুনীয়া ৰখি গ'ল কিয় এনেই আৰু ৰখি গ'ল। আৰু এইটো কাৰণে আচলতে ৰখি আছিলে, ক্ৰচিং আছিলে। আৰু ল'ৰা শুই গ'ল। হেল্ল' কৈ দিয়া। ক'ত পালোঁ? ডিফু। আচ্ছা, এতিয়া ডিফু পালোঁহি। ডিফুত অলপ সময় ৰখিব। ডিফু বেছি টাইম নালাগে, ডিমাপুৰৰ পৰা প্ৰায় আধা ঘণ্টামান লাগে। চ' এতিয়া ডিফুত অকণমান সময় ৰখিব। আৰু আজি বতৰটো একদম বৰষুণ দি আছে পূৰা, ত' আহি ভালেই লাগিছে বাৰু। গৰম দিয়া হ'লে চাগে বহুত বেছি অশান্তি লাগিলে হয়, কিন্তু বৰষুণ দি থকাৰ কাৰণে ভালেই লাগিছে। আৰু সেইফালে সি চাই আছে, কি কৰিব, বৰ লাগি গৈছে। আৰু এয়া ডিপুৰ পৰা জাষ্ট ওলালোঁ, প্ৰায় আধা ঘণ্টা ৰ'ল। আধা ঘণ্টাৰ পিছতে এতিয়া জাষ্ট ডিপুৰ পৰা ওলাইছোঁ আৰু ট্ৰেইনখন। সেয়া চাওক, ডিপু ষ্টেচন হয়। এইখিনি আমি ক'ত পালোঁ এতিয়া? লামডিং ন? লামডিং। ইয়াতে অকণমান সময় ৰখিব বাৰু। I never stop to see you cry. I never listen to your tears and praise. চুলিৰ অৱস্থা নাই, আহি পামহি আৰু অলপ আছে। এইখিনি যমুনামুখ পাৰ হ'লোঁ। এতিয়া মই কামপুৰত নামিম। আচলতে চাপৰমুখত নামাৰ কথা আছিলে, কিন্তু এতিয়া মই কামপুৰতে নামিম। পাই গ'লোহি আৰু অলপ আছে, আৰু 20 মিনিটছমান লাগিব। তাৰপাছত দেখাইছোঁ। ষ্টেচনত দাদা ৰখি আছিলে, মই কামপুৰ ষ্টেচনতে নামিলোঁ আৰু সি ল'বলৈ আহিলে। এয়া দেখিছেই নহয়, লগ পাই পাগলা হৈ গৈছে। গতিকে মই পাহৰিয়েই গ'লোঁ যে ভিডিঅ' যে কৰিব লাগে, সেয়েহে নকৰিলোঁ। আকৌ ৰাস্তাটো অলপ দেখুৱাম বাৰু, চাই থাকক।
এইখন হৈছে আমাৰ কপিলী নৈ, মানে কামপুৰৰ কপিলী নৈ। গতিকে এইখনৰে এতিয়া আমি পাৰ হৈ যাব লাগিব, মানে আমাৰ ঘৰলৈ পাৰ হৈ যাব লাগিব। কিন্তু ইয়াত এটাই অসুবিধা কি, দুখন গাড়ী একেলগে পাৰ হ'ব নোৱাৰে। মানে সিফালৰ পৰা যদি এখন আহে, ইফালৰ গাড়ীখন ৰৈ দিব লাগে। গতিকে আমি ৰৈ আছোঁ এয়া, সিফালৰ পৰা যিহেতু গাড়ী এখন আহি আছে ডাঙৰ, গতিকে অকণমান ৰৈ দিছোঁ। এইখিনি হৈছে মোৰ আটাইতকৈ প্ৰিয় ঠাই, মানে আমাৰ ঘৰৰ ওচৰতে লাগি আছে চাহ বাগানখন। এইখন হৈছে ৰাজা গাঁও। এইখিনি অৱশ্যে মোৰ এটা ভিডিঅ'ত এইখিনি দেখুৱাইছিলোঁ, তথাপিতো অকণমান দেখুৱাই দিছোঁ বাৰু। সৌকেইটা চাওকচোন, নীলা নীলা পাহাৰ, তাৰ মানে মোৰ ঘৰ পাই গ'লোহি। নীলা নীলা পাহাৰ দেখিলেই গম পাব যে কাৰ্বিআংলং সোমাই গ'লোহি। এইয়া পাই গ'লোহি। মোৰ মাজু খুৰা, সৰু খুৰা, ডাঙৰ খুৰা সকলোবিলাক আমি একেলগে থাকোঁ। মোৰ আগৰ ভিডিঅ'ত দেখুৱাইছোঁ, তথাপিতো ভাল লাগে আৰু তেওঁলোকৰ ঘৰকেইটা। এইটো হৈছে খুৰাৰ ঘৰ, মানে বাপুহঁতৰ ঘৰ। আৰু ক'ৰবালৈ যোৱাৰ আগতে সোমোৱা আৰু ক'ৰবাৰ পৰা আহোঁতে ইয়াত সোমোৱা হৈছে আমাৰ পৰম্পৰা, গতিকে সোমাবই লাগিব। নহয়, আমাক গোসানীজনীক চাই লওঁ এবাৰ। আৰু দাদাই আনিব গৈছিলে, দেখুৱাইছিলে। মই কামপুৰত নামিলোঁ, তাৰপাছত দাদাই আনিবলৈ গ'লে আহি পাই গ'লোহি। কিন্তু তাৰ পিছৰ ভিডিঅ'খিনি মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ ইমানেই ব্যস্ত দেখিছে নহয়, একদম পূৰা আহিয়ে চবৰ লগতে ব্যস্ত হৈ গ'লোঁ, আৰু সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আহিয়ে তেনেকৈ সিহঁতৰ লগত বিজি হোৱাৰ পাছতে অলপ সময় ফ্ৰেছ হোৱাৰ পাছত খাই বৈ এতিয়া সন্ধিয়া হৈ গ'ল, আৰু মই ভাবিছোঁ ভিডিঅ'টো শেষ কৰিব লাগিব, আৰু সেয়েহে মই আহিলোঁ আকৌ ভিডিঅ'টো শেষ কৰিবৰ কাৰণে। সেয়েহে আজি মই আপোনালোকৰ লগত ইমানতে ভিডিঅ'টো শেষ কৰিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিছে চাগে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই।